এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো একদম জাকাজ। হয়, আপোনালোকে থাম্বনেইল দেখি গম পাইছে আজি আমি ক'ত যাব ওলাইছোঁ। মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম। আপোনালোকক মই তেনেকুৱা ভিডিঅ' দি থকা হৈছে। দিম কেইদিনমান পিছত আপোনালোকক কমেডি ভিডিঅ'। আশা কৰোঁ ব'ৰ নহ'ব আপোনালোকে, আৰু তাত কিনো দেখোঁ আপোনালোককো দেখুৱাম। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ। এয়া আমি আহি বোকাঘাট পালোহি। গাড়ীটো তেল কমি আছিলে, সেইকাৰণে গাড়ীত তেল ভৰাই লওঁ বুলি ক'লে। গাড়ীত তেল ভৰাই লোৱাৰ পিছত আকৌ আমি গৈ আছোঁ। এয়া মই যিমান দূৰ জানো কাজিৰঙাই সোমালোঁ নেকি। ইফালৰ ৰাস্তাবোৰ ইমান ভালকৈ চিনি নাপাওঁ, তথাপিও মই জনাত কাজিৰঙাই সোমালোঁ। ইয়াৰ পিছতনো কি দেখোঁ চাই থাককচোন আপোনালোকে। আমি আহি থাকোঁতে ৰাস্তাতে মন্দিৰ এভাগ পালোঁ আৰু সৰুৰ পৰা দেখি আহিছোঁ গুৱাহাটীৰ ফালৰ পৰা যোনবোৰ গাড়ী আহে নাইবা আমাৰ ফালৰ পৰা যোনবোৰ গাড়ী যায়, সকলোবিলাক গাড়ী এই মন্দিৰটোতে ৰয় আৰু সেৱা কৰে। আমাৰ গাড়ীখনো তেনেদৰে ৰ'লে আৰু সেৱা কৰিলে আৰু দেখুৱাই দিলোঁ আমাৰ লগত কিমান মানুহ আহিছে। একেবাৰে ট্ৰেভেলাৰ ফুল হৈ আহিছে। আৰু চাই থাককচোন ব্লগটোত কি হয়, কি কৰোঁ আজিৰ দিনটোত। এয়া আমি আহি মন্দিৰত পালোহি। বহুত দিনৰ এটা সপোন আছিলে আহিমকৈ, আৰু সফল হ'লগৈ অৱশেষত। আৰু ময়ো চাওঁ মন্দিৰ, আপোনালোককো দেখুৱাওঁ, চাই থাককচোন এতিয়া। মন্দিৰ বা নামঘৰলৈ গ'লে প্ৰথমতেই মনলৈ আহে চাকি আৰু শৰাই। আমি বাৰু চাকি লৈ গৈছিলোঁ, পেহীহঁতে নিয়া নাছিলে, তো তাতে কিনি ল'লে দোকানত। আৰু সমজুৱাকৈ শৰাই দিয়া হৈছিলে। তাতে কোৱা শুনিলোঁ প্লাষ্টিক সোমাব নিদিয়ে মন্দিৰৰ ভিতৰত, সেয়েহে আমি দোকানখনতে সজাই ল'লোঁ শৰাইভাগো। মৃত্যুঞ্জয় মন্দিৰ পাইছোঁহি। এতিয়া ধূপ চাকি দিলোঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। যিহেতু মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, আচলতে মন্দিৰৰ ভিতৰত চাকি জ্বলালে বহুত লেতেৰা কৰা হয়, তেল চেল পেলাই, সেইকাৰণে হয়তো নিদিয়ে। আৰু এনেকৈ বাহিৰতে জ্বলাব দিছে, আৰু আমিও বাহিৰতে জ্বলাই লওঁচোন, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়া মন্দিৰৰ ওপৰলৈ যাম, মানে কি চাকি তলত জ্বলাব দিছিলে, ওপৰত জ্বলাব দিয়া নাছিলে, তো এতিয়া ওপৰত যাওঁ, আপোনালোকে দেখুৱাই দিম, চাই থাকিব।
আৰু এভাগ সৰু মন্দিৰ আছিল ইয়াতো আমি সেৱা কৰি ল'লোঁ ভাইটি আৰু মই আৰু ইমান ডাঙৰকৈ ফূৰ্তিতে দেখিছেনে বাৰু ৰাতিপুৱা একো খাই অহা নাছিলে যে কোনেও মানুহখিনিয়ে মানে খিচিৰিকে বনাই দিম বুলি ক'লে আৰু বেলেগ খাবলৈও বেয়া লাগে মন্দিৰলৈ আহিলে সেইকাৰণে ছাইডতে মানে অলপ দূৰ আহিব লাগে মন্দিৰৰ পৰা এনেকৈ বনাই থোৱা আছিলে ইয়াতে আহিছে আৰু চৌকা টৌকা বনাই থোৱা আছে ইয়াতে বনাব এতিয়া ভাইটি আৰু মই অকণমান ওলাই যাওঁ কি আছে দেখুৱাওঁ গাঁওখনত অকণমান ওলাই আহিছোঁ আমি এতিয়া ফটো ছেশ্যন চলি আছে ইমান ধুনীয়া ৰাস্তাটো এইখিনিতে আছে ভাবিছোঁ ৰিলচ দুটামান বনাই লওঁ দুখনমান ফটোও তুলি লওঁ আৰু ভাইটিয়ে মাতিব আৰু ইনষ্টাগ্ৰামত চাব আপোনালোকে ভিডিঅ'কেইটা সকলোৰে খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ দেখিছেনে বাৰু মন্দিৰভাগ ইমান দূৰৰ পৰা জিলিকিছে আচলতে বিশ্বৰ আটাইতকৈ ডাঙৰ শিৱলিংগ হয় সেইকাৰণে হয়তো বহুত দূৰৰ পৰা দেখা যায় আৰু ভইচ অভাৰ কৰোঁতে মোৰ গাটো বৰ এটা ভাল নহয় কাহ জ্বৰ পূৰা হৈ আছে সেইকাৰণে মাতটো এনেকৈ ওলাইছে সেইটো লক্ষ্য নকৰিব বহুতে ফটো মৰা নাছিল সেয়েহে ফটো মাৰিবলৈ গ'ল আৰু আমি গাড়ীতে বহি দিলোঁ তাৰপিছত এয়া আকৌ আমি পুনৰ ঘৰলৈ বুলি আহি আছোঁ আৰু আমি এতিয়া বোকাঘাটৰে হোটেল এখনত সোমালোঁ অথনিৰ পৰা যিহেতু একো খোৱা নাছিলোঁ সেয়েহে চবেই চাহ খাই লওঁ বুলি ক'লে আৰু আমিও খাই লওঁ আৰু পৰঠা চৰঠা যি খাওঁ পুৰি খাই মেলি সন্তুষ্ট নহ'লে ফুচকা বিচাৰি গৈছোঁ বোকাঘাটত আহিলোঁ বৰ জেগাত ফুচকা বিচাৰিছোঁ মিঠুৰি জয়া ভাইটি আৰু মই ফুচকা বিচাৰি এতিয়ালৈকে পোৱাই নাই আৰু অৱশেষত ভাইটি আৰু মই ইমান খোজ কঢ়াৰ পিছত ফুচকা বেপাৰী এজন পালোঁ এতিয়া ফুচকা খাই লওঁ আৰু ফুচকা খায়ো আমাৰ মন নভৰিল আকৌ চানা খাবলৈ আহিলোঁ চানা লৈ ল'লোঁ গাড়ীত খাম আৰু এতিয়া পালোহি হ'ল 7টা বাজি গ'লগৈ ওলাই গৈছিলোঁ 7টা বজাত ৰাতিপুৱা আৰু একেবাৰে ভাগৰ
কৰিব আৰু শ্বেয়াৰ কৰিব আৰু শেষত দুখনমান ফটো দিম আজি মৰা ফটোকেইখন চাব আজিলৈ বাই বাই শুভৰাত্ৰি